আকৌ আৰম্ভ এই যিটো বেলেঞ্চ ৱাৰ্ক আছে তাৰে আমি আজি ফাউণ্ডেশ্যন লে কৰিব গৈছোঁ। তো মই আজি এই অনুসাৰত মানে হেৰি কৰিলোঁ, ৰিকুৱেষ্ট জনালোঁ, তেতিয়া তেওঁ এইটো উদ্বোধন কৰে। এষাৰমান কৈ দিওঁ নেকি? অঁ, আৰু মিডিয়া ভাইসকলেও আছে। আচ্ছা, আজি আমাৰ ধমধমা আৰু আইঠিয়াবাৰী যি মানে মেইন ৰোড মানে খুবেই দৰকাৰ, এই যোনখন আমি এতিয়া আজি ব্ৰিজ এটা মানে উদ্বোধন কৰিবলৈ গৈ আছোঁ। কিন্তু সময় সাপেক্ষে আমি ৰাইজক আগৰ পৰাই কৈ আহিছিলোঁ যে আমাৰ চৰকাৰ আহিলে আমি তীব্ৰ গতিৰে এই ৰাস্তা মানে কমপ্লিট কৰি দিম বুলি, আৰু পৰিৱৰ্তনৰ যি আমি কথা কৈ মানে ৰাইজক কথা দিছিলোঁ, আজি আমি কথা ৰাখিবলৈ সক্ষম হৈছোঁ। এই মৰমে আজি আমি এই ব্ৰিজখন আজি আমি অপেনিং হোৱা বুলি ঘোষণা কৰিলোঁ। এইটো আচলতে আমাৰ এনে মানে আগৰ যি মানে BPF চৰকাৰৰ যি দুৰ্নীতি তাৰে এটা মানে হেম্পাৰ এটা পৰিছিল সেইখন ব্ৰিজত। সেইকাৰণে মই ডিটেইলছকৈ জানো যে তাৰমানে আগৰ সময়ত আমি যে কৈ আছিলোঁ যে মানে আমাৰ 2300 crore টকা যে লাইবিলিটি আছে, আচলতে লেটাৰবিলাক যেনে তেনে মানে ওলাই পেলাই মানে এখেতসকলে যি মানে বিষয়া আমলা আছিলে মানে আমাৰ বিষয়া আমলা নহয় চৰি বিলাকে আগৰ বিলাকে মানে লেটাৰ ওলাই পেলাই পইচা মানে মানে কমিশ্যন খোৱাৰ এটা মানে ৰাস্তা এটা ওলাই লৈছিল। এতিয়া আমি চৰকাৰ গঠন কৰাৰ পিছত দেখা পাইছোঁ আমাৰ PWD 900 crore টকাৰ এটা কেলেংকাৰী হৈ আছে। কিন্তু আমি এতিয়া এই ব্ৰিজখন আমি জানবিন কৰি চালোঁ, সেইখন ব্ৰিজখন খুব লাগতীয়া আৰু বিৰাটেই দৰকাৰ। তাৰ কাৰণে আমি ইয়াতে যিখিনি মানে গভমেণ্টৰ ফালৰ পৰা সুধৰণি কৰিব লাগে, মানে মানে গভমেণ্টৰ পৰা যিখিনি তাৰমানে ঠিক ঠাক কৰি পেলাই আমি এতিয়া নতুন কৰি আৰু মানে সেইখন ব্ৰিজত কাম কৰাৰ কাৰণে অনুমতি দিছোঁ 12.5 crore মানে টকাৰ। আগতে কিমান আছিল? আগতে 5 crore টকা আছিলে সম্ভৱ তাৰ, কিন্তু এই লেটাৰখন এখেতসকলে বহুত টকাত দি থৈছিলে, কিন্তু পইচাটো চৰকাৰে দিব পৰা নাই, তাৰ কাৰণে কামটো বন্ধ হৈ আছিল। আমি আকৌ ৰিপিট কৰি এতিয়া ৰিচাপলিং কৰি পেলাই আৰু নতুনকৈ এষ্টিমেট বনাই আকৌ আমি কাম চুৰু কৰাই আছোঁ। এইটো 6 মাহৰ ভিতৰতে আমি কমপ্লিটেশ্যন টাইম দিয়া আছে, আৰু আমাৰ কণ্ট্ৰেক্টৰ ডাঙৰীয়া আমাৰ IS ট্ৰেডিঙৰ এখেতসকলেও আহিছে। আজি এখেতসকলে খুব ভাল কাম কৰে, আৰু এখেতসকলে আমি জানো মানে বহুত স্পীডত কামটো উঠাই দিব। সেইটো আমাৰ নিকি শৰ্মা ডাঙৰীয়া আৰু আমাৰ ডিষ্ট্ৰিক্টৰ এপছুৰ প্ৰাক্তন সভাপতি আমাৰ নিবেন বড়ো ডাঙৰীয়া, আৰু আমাৰ চিলাকুটি প্ৰাইমাৰীৰ আমাৰ সভাপতি ডাঙৰীয়া, আৰু আমাৰ দলৰে সতীৰ্থসকল। আচলতে বহুত আগৰ পৰাই আমি এটা কথা কৈ আহি আছিলোঁ যে BPFৰ সময়ত চাৰিওফালে দুৰ্নীতি এটা সৃষ্টি হৈছে। এই কথাটো আচলতে সত্য, আৰু এইকাৰণে সত্য জোৰকে আপোনালোকে আজি পালে যে এইখন ব্ৰিজ আপোনালোকৰ এই চিলাকুটি প্ৰাইমাৰীৰ ভিতৰত থকা এই চিংৰা ব্ৰিজ, সেইখন ব্ৰিজ আজিৰ পৰা 2 বছৰ আগতে মানে ষ্টাৰ্ট হৈছিল কাম। ইয়াৰ মেইন কাহিনীটি হ'ল যে মুখেৰে মানে কণ্ট্ৰেক্টৰৰ কথা কৈ পেলাই কাম কৰাইছিল আমাৰ যে এই সমষ্টিৰ এই সময়ৰ এই বাগানপাৰা সমষ্টিৰ MCLA কামবাই ডাঙৰীয়াই, আৰু মুখেদি এখেতসকলে কথাটো বিশ্বাসত লৈ পেলাই কামটো শুরু করেছিল। কিন্তু মুখেৰে আৰু কিমান কৰিব পাৰিব,
তাৰ কাৰণে মাজতে কামটো বন্ধ হৈ থাকিল। আমি তেতিয়া যেতিয়া ইলেকশ্যন কেম্পেইনিঙত ঘূৰিছিলোঁ তেতিয়া ভাবিছিলোঁ যে আমি যদি জিকি যাওঁ তেনেহ'লে আমি এই ৰাস্তাটো আগতীয়াকৈ কৰাটো বিৰাট দৰকাৰ হ'ব বুলি ভাবি আছিলোঁ। আৰু তেনেস্থলতে যোৱা মাহত যে আমি গুডউইল মিছন এটা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা বা চেণ্ট্ৰেলৰ পৰা যি আমি টকা পাবলৈ সক্ষম হ'লোঁ, এই টকাৰে এটা অংশীদাৰ হিচাপে আমি এইখন ব্ৰিজটো আকৌ মানে ৰিষ্টাৰ্ট কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি আজি আমাৰ সকলো কাম কাজ হৈ গ'ল, আজি অপেনিঙো হৈ গ'ল। আৰু এই ৰাস্তাটো অতি দৰকাৰ। যি মানে মানুহৰ সমাগমৰ ৰাস্তা, মই আজি নহয় তাৰ আগত আহোঁতে মই গম পাইছোঁ বজাৰ দিনাখন যি ধৰণৰ এইফালে মানুহ অহা যোৱা কৰে। আৰু কথা এইখিনিয়ে নহয়, আমি যে চৰকাৰে কৈছিলোঁ যে আমি চৰকাৰ আহিলে, আমি যদি চৰকাৰত আহিব পাৰোঁ তেনেহ'লে আমাৰ এই মচলপুৰ সমষ্টিও অকল নহয়, সমগ্ৰ বিটিচিৰ যি আমাৰ অঞ্চল আছে এই অঞ্চলটো আমি সলনি কৰি দিম বুলি আমি ৰাইজক কথা দিছিলোঁ। আমি আজি আপোনালোকক গৌৰৱে ক'ব পাৰোঁ যে আমি চৰকাৰ গঠন কৰাৰ 40 দিনৰ ভিতৰতে 500 কৰোৰ টকাৰ আমি ৰাস্তাৰ কাম আজি মানে প্ৰত্যেকটা গাঁৱে গাঁৱে আমি সোমাই দিছোঁ বা কাম চলি আছে আজিৰ দিনত।